Hello guys, welcome to my new vlog. আপোনালোকক মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বলক এতিয়া মই ভিডিঅ' আৰম্ভ কৰোঁ। হেল্ল' গাইছ, ইয়াতে বৰ্তমান ডাঙৰি হৈছিল আৰু ডাঙৰি হয় তেনেকৈ থৈ দিছোঁ। বৰ্তমান এতিয়া এনেকৈ থৈ দিছোঁ আৰু এনেকৈ ডাঙৰিবোৰ আছে, সংখ্যা আছে আৰু বহুত ভিডিঅ'খন আৰু এইবিলাকবোৰ কাণবোৰ বিহাই গৈছে গাইছ, বহুত বি উঠি আছে। গতিকে সিও দুখীয়া ঘৰৰ পৰিয়ালটো গোটেই কথা নহয়, কামটো কৰিব লাগিব গাইছ সকলোৱে। এনেকৈ বৰ্তমান ডাঙৰিখিনি এতিয়া উঠাই থৈ দিছোঁ। হেল্ল' গাইছ, এতিয়া মই পথাৰত যাই আছোঁ, আপোনালোকে চাই থাকক। গতিকে এতিয়া মই পথাৰত যাই আছোঁ, ব'লক এতিয়া আমি পথাৰত যাওঁ। এতিয়া বৰ্তমান পথাৰত যাই আছোঁ, এনেকৈ পথাৰত যাওঁ আৰু পথাৰত কি চলি আছে সেইবোৰ আপোনালোকক দেখাম। ব'লক এতিয়া বৰ্তমান পথাৰ আহি পালোঁ গাইছ। এতিয়া পথাৰ আহি পেলাই এইকেইটা হাঁহকেইটা চাওক। ইয়াতে আমাৰ পুখুৰী, এইটো বৰ্তমান পুখুৰীৰ মাছ খাই আছে, মানে সাঁতুৰিব আহিছে, তেওঁলোকে সাঁতুৰিব আহিছে গাইছ, সাঁতুৰিব আহিছে। সকলোৱে চাব ভিডিঅ'বোৰ চাই, যদি ভাল পায় ছাবস্ক্ৰাইব লাইক কৰিবলৈ নাপাহৰিব গাইছ। এতিয়া বৰ্তমান মই পথাৰ নামি দিছোঁ গাইছ। এতিয়া মই পথাৰত নামি দিছোঁ গাইছ, আপোনালোকে চাই থাকক। আৰু এনেকুৱা বৰ্তমান পথাৰৰ ভিউটো চাব আপোনালোকে, বহুত ধুনীয়া হাৱা মাৰি আছে, বহুত ধুনীয়া লাগি আছে বৰ্তমান গাইছ। এতিয়া বৰ্তমান আপোনালোকৰ পথাৰৰ ভিউটো দেখুৱাবলৈ আহিম, এইটো চাওক, আপোনালোকে পথাৰৰ ভিউটো চাওক গাইছ। খুব ধুনীয়া লাগিছে গাইছ, খুব ধুনীয়া লাগিছে পথাৰত আহি। আৰু এনেকৈ আহিছোঁ বৰ্তমান, আপোনালোকে চাওক পথাৰৰ ভিউটো, মানে খুব ধুনীয়া হৈ আছে। আৰু এনেকৈ পথাৰত নামি দিছোঁ মই, গতিকে এইবোৰ আপোনালোকে মাছ চাওক গাইছ। বৰ্তমান এতিয়া পথাৰ পানী আছে এইবোৰ, আৰু এইফালে বৰ্তমান ধান কটা হোৱা নাই, ইয়াৰ 2 দিন পিছত ধান কটা হ'ব আৰু গাইছ হ'ব। আৰু এনেকৈ বৰ্তমান পথাৰত নামি দিছোঁ। সেয়া এতিয়া মই দাঁড়িব ওলাইছোঁ গাইছ, লোকে চাই দাঁড়িব ওলাইছোঁ গাইছ। धमाका भर गाइस, रहा नहीं जाता, तड़प ही ऐसी है ना। এতিয়া বৰ্তমান নামি দিছোঁ, এনেকৈ বৰ্তমান আহি পালোঁ। এতিয়া পৰা এতিয়া নামিছোঁ, উঠিছোঁ। এতিয়া আপোনালোকক ঘৰলৈ গৈ আছোঁ। পেলাই গাইছে এইকেইটা হাঁহ, তেওঁলোকে গ'লে আমাৰ পুখুৰীত মাছ খাবলৈ আহিছে, মাছ খাবলৈ আহিছে। কেনেকৈ মাছ খাবলৈ আহিছে তেওঁলোকে, মাছ খাবলৈ আহিছে। আৰু এতিয়া মই ঘৰত যাই আছোঁ, ব'লক এতিয়া আপোনালোকক দেখুৱাই আছোঁ। এনেকৈ বৰ্তমান ঘৰত যাই আছোঁ, বৰ্তমান ঘৰত যাই আছোঁ গাইছ। এইটো পুখুৰীটো, মোৰ পুখুৰীটো বৰ্তমান ঘৰত যাই আছোঁ। ব'লক এতিয়া ঘৰত যাওঁ, আপোনালোকক দেখুৱাম গাইছ। গাইছ মাটি ধৰিছে গাইছ, এতিয়া ঘৰ আহি পালোঁ গাইছ, এতিয়া ঘৰ আহি পালোঁ গাইছ। গতিকে ধন্যবাদ, নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ।